নমস্কাৰ সকলোকে। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ কেকে BA ছেকেণ্ড ছেমিষ্টাৰৰ ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চ, যিখন আমাৰ IDC বুলি থাকে, IDCৰ এনভাইৰমেণ্টেল এডুকেশ্যন, সেই ছাবজেক্টটো যদি আপোনালোকৰ আছে তেনেহ'লে সেই ছাবজেক্টটোৰ যোনখন এছাইনমেণ্ট কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনৰ গোটেইকেইটা কুৱেশ্যনৰ এনচাৰে মই এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ। কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ, মানে আপোনালোকে কিছুমানে অলপ খেলি মেলি পাই আছে এডুকেশ্যনৰ পেপাৰখনৰ মানে কমেণ্ট কৰি জনাইছিলে। তো মই কৈ দিছোঁ যে আপোনালোকে এছাইনমেণ্টটো লিখাৰ আগতে আপোনালোকৰ যোনখন বুক আছে সেই বুকখনৰ নামটো আৰু এছাইনমেণ্ট পেপাৰত যোনটো ছাবজেক্টৰ নাম থাকে সেইটো আপোনালোকে ফাৰ্ষ্ট মিলাই চাব। যদি আপোনালোকৰ চাইক'লজিকেল এডুকেশ্যন বুলি আছে তেন্তে সেইখন মেজৰ আৰু মাইনৰৰ কাৰণে থাকিব। তো সেইটোৰ মই এছাইনমেণ্ট কুৱেশ্যন এনচাৰ ইতিমধ্যে আপলোড কৰিছোঁ। আৰু আজি মই যোনখন দিম সেইখন হ'ল এনভাইৰমেণ্টেল এডুকেশ্যন। সেইটো হ'ল আমাৰ ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চৰ। তো দুয়োখন পেপাৰ বেলেগ বেলেগ হয়। তো আপোনালোকে যদি কিছুমানে বুজি পোৱা নাই, তো আপোনালোকৰ যোনখন বুক থাকে বুকৰ নামটোৰ লগত পেপাৰৰ নামটো মিলাই চাব, তাৰপিছতহে আপোনালোকে এনচাৰসমূহ কৰিব। লগতে আপোনালোকে এছাইনমেণ্টটো লিখাৰ আগতে এছাইনমেণ্ট পেপাৰখন ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকে ডাউনলোড কৰিব পৰা নাই, ময়ো কিছুমান ভিডিঅ'ত আপলোড কৰিছোঁ কুৱেশ্যন পেপাৰ, সেইকেইখন ফাৰ্ষ্ট ডাউনলোড কৰি ল'ব। তাৰ প্ৰথম কুৱেশ্যনটোৰ লগত মই দিয়া কুৱেশ্যনটো মিল আছে নে নাই চাই ল'ব, তাৰপিছতে এনচাৰসমূহ কৰিব। তো আপোনালোকৰ মানে কিছুমানে হয়তো চোৱাত কিবা ভুল কৰিছে, তো সেইকাৰণে কমেণ্ট কৰিছিলে সম্ভৱ, মই সেইকাৰণে কথাটো বুজাই দিলোঁ। তো আপোনালোকে ভালকৈ চাই লৈহে এনচাৰবোৰ কৰিব। আৰু আজিৰ পেপাৰখন হ'ল এনভাইৰমেণ্টেল এডুকেশ্যন IDC। তো এইখন আপোনালোকে ভালকৈ চাই ল'ব। আৰু ইয়াত গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ দিয়েই দিছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। আৰু যদি কিবা বুজি নাপায় কমেণ্ট কৰি সুধিব। আৰু যদি কিবা বেলেগ ছাবজেক্টৰ কুৱেশ্যন এনচাৰ চাবলৈ বিচাৰে তেন্তে নিশ্চয় মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিচাৰিলেও কমেণ্ট কৰি জনাব। যিকোনো ছেমিষ্টাৰৰে মই যিমান পাৰোঁ সোনকালে আপোনালোকক সকলোবিলাক দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ নাপাহৰিব। ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে আছিল। লগ পাই আছোঁ এটি নতুন ভিডিঅ'ত। তো চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'সমূহ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে অলপ বেকগ্ৰাউণ্ডৰ চাউণ্ডৰ প্ৰব্লেম পাব পাৰে, আপোনালোকে সেইখিনি এডজাষ্ট কৰি ল'ব। ঠিক আছে, থেংক ইউ।